ভিডিও দোস্ত মানে আমাৰ গাঁৱত আজি মানে এখন থিয়েটাৰ অনুষ্ঠিত কৰে থিয়েটাৰখনৰ নাম কি জানেনে লুইতপৰীয়া থিয়েটাৰ কোন আছে জানে বিয়াৰ বাৰী কোনোবা এজনী হিৰইন আছে বোলে হিৰইন সেইজনীকে আজি চাবলৈ যাম আৰু পাগলী চিনেমাখনৰ বোলে এই এক্টৰটো আছে সেইখনৰ থিয়েটাৰৰ নাম কি জানে লুইতপৰীয়া থিয়েটাৰ তো থিয়েটাৰখন এৰি নাযাব দিয়ক শেষলৈকে চাই থাকিব তো আজি বম ভিডিঅ' কোনখন চাম গাইছ 3খনমান আছে এতিয়া তাতে নাটক তো কোনখন আজি ঠিক না আজি থিয়েটাৰ আজি চাই কিনে গাইছ কিমান ভাল লাগিব গাইছ পুৰা জোচত আছোঁ আজি পুৰা জোচত আছোঁ আজি পুৰা জোচ ফালি দিম আজি থিয়েটাৰ তেনে বলক ভিডিঅ'টো আৰু তো মানুহ যাওক না এই মানুহ একদম মানুহ ভৰ্তি হৈ গৈছে মানুহ পুৰা ভৰ্তি হৈ গৈছে গাইছ সম্পূৰ্ণৰূপে মানুহ আৰু মানুহ আহিলোঁ আৰু আমাৰ 1 টকা লোৱা নাই কাৰণ আমি অলপ ফ্ৰীতে আহিছোঁ না তো গাইছ আপোনালোকে আহিব আপোনাৰ কিন্তু টকা ল'ব দিয়ক মোৰ 1 টকা লোৱা নাই মানে আমি এই বাইদেউৰ লগত মানে আহিছোঁ আমি এই বাইদেউ জানে আপোনালোকে সকলোৱে মানে চিনেমা চিৰিয়েল সকলোবোৰ কৰিছে থিয়েটাৰত আছে বাইদেউ কৈ দিয়া অঞ্জলি চেত্ৰী নাম আপোনালোকে যাব আপোনালোকৰ গাঁৱতো মাতিব বহুত ভাল থিয়েটাৰ আমাৰ পইচা লোৱা নাই আৰু এই দাদাজনে আছে এই দাদাজন আপোনাৰ মনৰ ফিলিংছ বিৰাট ভাল লাগিছে দাদাজনৰ মনৰ বেলে বহুত ভাল লাগিছে বহুত ভাল জাগাখিনি ভাল পানীগিলা ভাল আমাৰ এতিয়া কামত নাগৈছে পানী ইয়াত বহুত দোস্ত আপোনালোকে আহিব এবাৰ চাব আৰু 2 দিন আছে মাত্ৰ 2 দিন আছে আপোনালোকে আহিব বহুত কৰিছে আপোনালোকে চিনি পাইছে অসমীয়া চিনেমা চিৰিয়েল কেনেকুৱা পাইছে ক'ব আৰু আপোনালোকৰ যদি গাঁৱত নাজানে মাতিব দিয়ক বহুত ভাল হৈছে মই মোবাইলতো চাৰ্চ কৰি চাইছোঁ বহুতেই ভাল হৈছে ফিলিংছটো ক'ব অমিত তোমাৰ কোনটো চেনেলত যাব অলপ ওচৰৰ কথা তেতিয়া মানুহে শুনিব গতিকে আছামিজ ব্লগ আৰু তোমাৰ নামটো অমিত দাসৰ আছামিজ ব্লগত আপোনালোকে ভাল ভাল কণ্টেণ্ট দেখি আছে নিশ্চয় আৰু আজি তেওঁ আহিছে আমাৰ লুইতপৰীয়া থিয়েটাৰৰ গ্ৰীণ ৰুমত মোক লগ কৰিব আহিছে আৰু আপোনালোকে দেখিব লুইতপৰীয়া থিয়েটাৰৰ বিভিন্ন খবৰ আমাৰ ইয়াৰ পৰা অমিত দাসে দেখুৱাই থাকিব আপোনালোকক 3খন নাটকৰ খবৰ আপোনালোকক দিব আমি 3 দিনৰ কাৰণে আহিছোঁ ইয়াত জাপিয়া গতিকে আশা কৰোঁ সমূহ জাপিয়া বাকী ৰাইজে আমাৰ লুইতপৰীয়া থিয়েটাৰৰ 3খন নাটকে ভাল পাব আমাৰ নাটক 3খনৰ নাম হৈছে অভিজিৎ ভট্টাচাৰ্যদেৱৰ মাহিমাৰ মৰম ধ্ৰুৱজ্যোতি শৰ্মাদেৱৰ দেৱকন্যা আৰু কবিন ৰাজৰ অৰ্জুন গতিকে 3খন নাটকে আমাৰ খুব ভাল হৈছে ভাল লাগিছে আজি জাপিয়াত আহিছোঁ জাপিয়াৰ দৰ্শক অলৰেডি বাহিৰত ভৰ্তি হৈ আছে মানুহে অলপ দেৰি পিছত আমাৰ নাটক মঞ্চস্থ কৰা হ'ব গতিকে এনেকুৱা আৰু আপোনালোকে ওচৰত কোনোবা আছে আপোনালোকে চাব লুইতপৰীয়া থিয়েটাৰ আজি যদি কোনোবা হোৱা নাই কাইলৈ আহিব ভাল পাব আপোনালোকে আৰু কি ক'ম আমি বহুত এতিয়ালৈকে আমি 5টা পেণ্ডেল সমগ্ৰ অসমবাসী আমাক লুইতপৰীয়া থিয়েটাৰৰ নাটক চাই আমাক মৰম দিব আমাক আশীৰ্বাদ দিব আৰু তোমাৰ কোৱা কি ক'বা খবৰ ভালেই দিয়ক আশা কৰোঁ এনেকৈ যাতে আগুৱাই যায় অসমবাসী ৰাইজলৈকে বহুত ধামাকা ভিডিঅ' আহি আছে বহুত ভিডিঅ' আহিছে আপোনালোকৰ অমিত আছামিজ ব্লগ যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব লগতে ঘণ্টিটো দবাই দিব